নমস্কাৰ। জেৰক্স মেচিন বা ফটোষ্টেট যন্ত্ৰ বৰ্তমান সময়ত এই জেৰক্স মেচিনটো আমাৰ সকলোৰে জীৱনৰ এটা প্ৰয়োজনীয় সামগ্ৰী সদৃশ হৈ পৰিছে। তো উদাহৰণস্বৰূপে আপুনি কলেজলৈ এডমিশ্যন ল'বলৈ গৈছে, তাত আপুনি আপোনাৰ লাগতিয়াল যিসমূহ ডকুমেণ্ট আছে, মাৰ্কশ্বিট হওক বা চাৰ্টিফিকেট হওক, সেইসমূহৰ প্ৰতিলিপি আপুনি জমা দিবলগীয়া হয় আৰু তাৰ কাৰণে আপুনি জেৰক্স কৰিবলগীয়া হয়। ঠিক একেদৰে যিসমূহ আমাৰ চৰকাৰী আঁচনি আছে, সেই চৰকাৰী আঁচনিসমূহৰ সুবিধাসমূহ ল'বৰ কাৰণে আপুনি আপোনাৰ লাগতিয়াল যিখিনি ডকুমেণ্ট আছে, সেই ডকুমেণ্টবোৰৰ একোটাকৈ প্ৰতিলিপি জমা দিব লাগে আৰু প্ৰতিলিপি জমা দিবৰ কাৰণে আপুনি জেৰক্স কৰিবলগীয়া হয়। কিন্তু কেতিয়াবা আপুনি ভাবি চাইছেনে, যদি এই জেৰক্স কৰা যন্ত্ৰটো নাথাকিলেহেঁতেন তেতিয়াহ'লে আমাৰ কি দশা হ'লহেঁতেন? ডকুমেণ্টৰ প্ৰতিলিপি তৈয়াৰ কৰিবৰ কাৰণে কিমান সময় লাগিলেহেঁতেন তাৰ কোনো হিচাপেই নোহোৱা হ'লহেঁতেন। কিন্তু এজন ব্যক্তি আছিল যাৰ যুগান্তকাৰী উদ্ভাৱনে আমাৰ সমগ্ৰ মানৱ জাতিৰ সময়বোৰ অপচয় হোৱাৰ পৰা ৰক্ষা কৰিলে। আৰু এই জেৰক্স মেচিনটো তেওঁ উদ্ভাৱন কৰাৰ পৰা বজাৰলৈ নিয়ালৈকে এই যিটো যাত্ৰা আছিল, এই যাত্ৰাটো বৰ সহজ নাছিল। তেওঁ বহুবাৰ নিৰাশো হ'বলগীয়া হৈছিল। কিন্তু এটা সময়ত মানুহে তেওঁৰ যিটো উদ্ভাৱন, সেই উদ্ভাৱনক স্বীকৃতি প্ৰদান কৰিলে আৰু বহুলভাৱে আদৰি ল'লে। কিন্তু কোন সেই ব্যক্তিজন আৰু কেনেকৈ তেওঁৰ মনলৈ এই যুগান্তকাৰী উদ্ভাৱনৰ চিন্তা আহিল, আজিৰ এই ভিডিঅ'টোত আমি সেই বিষয়ে কথা পাতিম। তেওঁৰ নাম আছিল চেষ্টাৰ এফ কাৰ্লছন। কাৰ্লছনৰ জন্ম হয় 1906 চনত আৰু তেওঁৰ পিতৃ মাতৃ দুই বিকলাংগ আছিল। কাৰ্লছনৰ যেতিয়া 17 বছৰ বয়স আছিল, তেওঁৰ মাতৃৰ বিয়োগ ঘটিছিল আৰু ঘৰ চলাবৰ কাৰণে কাৰ্লছনে পঢ়া শুনাৰ লগতে অন্য কিছুমান কাম কৰিবলগীয়া হৈছিল। কিন্তু তাৰ বাবে তেওঁ কেতিয়াও পঢ়া বাদ দিয়া নাছিল। 1930 চনত তেওঁ কেলিফৰ্ণিয়া ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা পদাৰ্থ বিজ্ঞান বিভাগৰ ডিগ্ৰী লাভ কৰে আৰু নিউয়ৰ্কৰ বেন টেলিফোন লেবৰেটৰীত তেওঁ পেটেণ্ট বিভাগৰ কামত সোমায়, অৰ্থাৎ তেওঁ চাকৰিত যোগদান কৰে। এতিয়া আপোনালোকে হয়তো ভাবিব যে পেটেণ্ট মানেনো কি? পেটেণ্ট মানে হৈছে এক ধৰণৰ কপিৰাইট। ধৰক আপুনি কিবা এটা বস্তু উদ্ভাৱন কৰিলে, এতিয়া সেই বস্তুটোৰ ব্যৱহাৰ বা বেচা কিনাৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আপোনাৰ হোৱাটো উচিত। আৰু যেতিয়া এখন দেশে আপোনাক সেই অধিকাৰ বা স্বীকৃতি প্ৰদান কৰিব, তাকে পেটেণ্ট বুলি কোৱা হয়। কাৰ্লছনে যেতিয়া এই কোম্পানীটোত কাম কৰি আছিল, তেতিয়া তেওঁ এটা কথা মন কৰিছিল যে এই পেটেণ্টৰ অনুমতিৰ বাবে যিসমূহ কাগজ পাতি পঠিয়াবলগীয়া হৈছিল, অৰ্থাৎ যিসমূহ তথ্য পাতি পঠাবলগীয়া হৈছিল, সেই তথ্য পাতিসমূহৰ প্ৰতিলিপি বনোৱাটো বৰ জটিল কাম আছিল। আৰু ইয়াৰ বাবে তেওঁলোকে ফটোগ্ৰাফীৰ ছবি ডেভেলপ কৰা এটা দীঘলীয়া পদ্ধতি ব্যৱহাৰ কৰিছিল, যাৰ কাৰণে প্ৰশিক্ষণপ্ৰাপ্ত মানুহৰ প্ৰয়োজন হৈছিল। তো কাৰ্লছনে মনতে ভাবিছিল যে কিমান ভাল হ'লহেঁতেন যদি এনেকুৱা এটা যন্ত্ৰ থাকিলেহেঁতেন য'ত মূল তথ্য পাতি সম্বলিত কাগজখন এফালে সুমুৱাই দি আনফালে তাৰ এটা প্ৰতিলিপি সম্পূৰ্ণ শুকান পদ্ধতিৰে তৈয়াৰ কৰিব পৰা গ'লহেঁতেন। আৰু এই যিটো চিন্তা, সেই চিন্তাটোৱে তেওঁক এটা নতুন উদ্ভাৱনৰ কাৰণে উৎসাহিত কৰিলে। আৰু এনেদৰে যেতিয়া তেওঁ চিন্তা কৰি আছিল, চিন্তা কৰি থাকোঁতে তেওঁৰ মনলৈ আলোক বিদ্যুৎ পৰিঘটনাৰ কথা আহিল। পৃথিৱীত এনে কিছুমান পদাৰ্থ আছে যিসমূহ আন্ধাৰত বিদ্যুতৰ অপৰিবাহী, অৰ্থাৎ সিহঁতে বিদ্যুৎ পৰিবহণ নকৰে। কিন্তু যেতিয়া সিহঁতৰ ওপৰত পোহৰ ৰশ্মি পেলোৱা হ'ব, পোহৰ ৰশ্মি পেলোৱাৰ লগে লগে সিহঁতে বিদ্যুৎ পৰিবহণ কৰে। এতিয়া তেনেকুৱা এটা পদাৰ্থ আমাৰ প্ৰকৃতিত আছে ছালফাৰ। ছালফাৰ সাধাৰণতে কি হয়, আন্ধাৰত সি বিদ্যুৎ পৰিবহণ নকৰে, কিন্তু তাৰ ওপৰত যদি পোহৰ ৰশ্মি পেলাই দিয়া হয় তেতিয়াহ'লে সি বিদ্যুৎ পৰিবহণ কৰে, অৰ্থাৎ সি বিদ্যুতৰ সুপৰিবাহী হৈ উঠে বা বিদ্যুৎ পৰিবাহী হৈ উঠে। তাৰপিছত তেওঁ ভাবিলে স্থিতি বিদ্যুতৰ কথা। কিন্তু তেওঁ স্থিতি বিদ্যুতৰ কথাটো কিয় ভাবিলে, খন্তেক পিছতে গম পাব। এতিয়া আমি স্কুলত পঢ়িবলৈ পাইছিলোঁ যে কিছুমান পদাৰ্থ যেনে লা, কাঁচ আদিক যদি চৰাই পাখি, নোমাল ছাল আদিৰে যদি ঘঁহা হয় তেতিয়া স্থিতি বিদ্যুৎ উৎপন্ন হয়। কাৰ্লছনে তথ্যৰ প্ৰতিলিপি বনাবৰ কাৰণে এটা শুকান পদ্ধতিৰ সন্ধানত এই যি আলোক বিদ্যুৎ পৰিঘটনা আৰু স্থিতি বিদ্যুৎ উৎপন্ন কৰা যিটো পৰিঘটনা, এই দুয়োটা পৰিঘটনাক সংযুক্ত কৰাৰ কথা ভাবিলে। অৰ্থাৎ তেওঁ কথাখিনি এনেদৰে ভাবিছিল। ধৰক যন্ত্ৰত এখন প্লেট থাকিব, যাৰ পৃষ্ঠভাগত আলোক সংবেদী পদাৰ্থৰ এটা প্ৰলেপ থাকিব আৰু এই প্ৰলেপটোক
স্থিতিবৈদ্যুতিক আধানেৰে আহিত কৰা হ'ব। প্ৰতিলিপি বনাবলগীয়া মূল তথ্য সম্বলিত কাগজখনৰ মাজেৰে এই পৃষ্ঠখনত পোহৰ পেলোৱা হ'ব। কাগজখনৰ খালী অংশবোৰৰ মাজেৰে পোহৰ পাৰ হৈ আহিব আৰু ইয়াৰ ফলত প্লেটখনৰ সংশ্লিষ্ট পৃষ্ঠভাগে নিজৰ স্থিতিবৈদ্যুতিক আধান প্লেটখনৰ ধাতৱ অংশক এৰি দিব। তাৰপিছত আখৰ থকা অংশখিনি থাকি যাব আৰু সেইখিনিয়ে পোহৰ অহাত বাধা দিব আৰু এই অংশটোৱে স্থিতিবৈদ্যুতিক আধানবোৰ ধৰি ৰাখিব, যাৰ ফলত চাপ এটাৰ সৃষ্টি হ'ব। এই চাপটোক এটা বিশেষ পদ্ধতিৰে কাগজখনলৈ নিয়া হ'ব আৰু এই কাগজখনেই হ'ব মূল বস্তুটোৰ প্ৰতিলিপি। কাৰ্লছনে এই ব্যৱস্থাটোৰ নাম দিলে ইলেক্ট্ৰগ্ৰাফিক আৰু 1937 চনত তেওঁ ইয়াৰ বাবে পেটেণ্টৰ আবেদন কৰিলে। কিন্তু চিন্তাটোৰ পৰা যন্ত্ৰটো উদ্ভাৱন কৰিবলৈ যাওঁতে তেওঁ যথেষ্ট সালসলনি কৰিবলগা হৈছিল। অৱশেষত 1938 চনত তেওঁ ফটোকপি কৰিব পৰা যন্ত্ৰটো সাজি উলিয়ালে আৰু প্ৰথম ফটোকপি কৰিছিল এইকেইটা আখৰ 10-12-38 এষ্টৰিয়া। কিন্তু এই যন্ত্ৰটো দেখিবলৈ বৰ বিকট ধৰণৰ আছিল আৰু ফটোকপি কৰা যিকেইটা আখৰ আছিল অৰ্থাৎ প্ৰতিলিপি কৰা কথাখিনি বৰ স্পষ্ট হোৱা নাছিল। কাৰ্লছনে বুজি পালে যে এই যন্ত্ৰটোক বাণিজ্যিকভাৱে সফল কৰিবৰ কাৰণে আৰু অধিক উন্নত কৰিব লাগিব। প্ৰথম অৱস্থাত কাৰ্লছনক সহায় কৰিবলৈ কোনো সংস্থা বা কোম্পানী আগবাঢ়ি অহা নাছিল। অৱশ্যে এটা কথা ইয়াত ক'ব লাগিব যে দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণিয়ে কোম্পানীবিলাকৰ মনোযোগ সলনি কৰিছিল। 1944 চনত কাৰ্লছনে ওহাইঅ'ৰ কলম্বাছত থকা বাটেল মেম'ৰিয়েল ইনষ্টিটিউট নামৰ এটা গৱেষণা সংস্থালৈ ভ্ৰমণ কৰিবলৈ গ'ল আৰু সেই সংস্থাটোৰে এজন ব্যক্তিক তেওঁৰ উদ্ভাৱনৰ কথা ক'লে। সেই ব্যক্তিজনে তেওঁৰ যন্ত্ৰটোৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিলে আৰু লগতে তেওঁ কাৰ্লছনক এটা চৰ্ত বান্ধি দিলে যে তেওঁলোকৰ সংস্থাটোৱে যন্ত্ৰটোৰ উন্নতিৰ বাবে কাম কৰিব, অৰ্থাৎ যন্ত্ৰটোৰ উন্নয়ন কৰা কামটো কৰিব, কিন্তু তাৰ বিনিময়ত সেই যন্ত্ৰটোৰ যিটো পেটেণ্টৰ অধিকাৰ, সেই পেটেণ্টৰ অধিকাৰটো সম্পূৰ্ণ তেওঁলোকৰ হ'ব আৰু যন্ত্ৰটো বজাৰত মুকলি কৰি দিয়াৰ পিছত যি ধন তেওঁলোকে লাভ কৰিব সেই ধনৰ 60% তেওঁলোকৰ সংস্থাটোৰ হ'ব। সেই অনুসৰি 1944 চনৰ অক্টোবৰ মাহত বহুকেইবিধ ফটো কণ্ডাক্টিং বা আলোক পৰিবাহী পদাৰ্থৰ পৰীক্ষা, পৃষ্ঠভাগত আধান সৃষ্টিৰ পদ্ধতি আৰু যন্ত্ৰটোৰ বাবে পাউডাৰ প্ৰস্তুত কৰা আদি কাৰ্যৰে কাম আৰম্ভ কৰা হ'ল। ইয়াৰ লগতে আন এটা সহায়ো আহিছিল কাৰ্লছনলৈ। ফটোগ্ৰাফিক কাগজৰ ব্যৱসায় কৰা নিউয়ৰ্কৰ ৰোচেষ্টাৰ হেলইড কৰ্পৰেশ্যনৰ যিজন সঞ্চালক জন ডেছাউৰ, তেওঁ এখন আলোচনী এটা প্ৰবন্ধত কাৰ্লছনৰ উদ্ভাৱনটোৰ বিষয়ে পঢ়িবলৈ পালে। তেওঁ সেই প্ৰবন্ধটো তেওঁৰ ওপৰৱালা বিষয়া জোচেফ চি উইলছনক দেখুৱালে। উইলছনে প্ৰবন্ধটো দেখি লগে লগে কাৰ্লছনৰ যিটো উদ্ভাৱন সেই উদ্ভাৱনটোৰ ওপৰত কাম কৰাৰ সিদ্ধান্ত ল'লে। কিন্তু তাৰপিছতো তেওঁলোকে বহু বছৰ অপেক্ষা কৰিবলগীয়া হ'ল যন্ত্ৰটো সম্পূৰ্ণ কাৰ্যক্ষম কৰি তুলিবৰ কাৰণে। প্ৰথমে উইলছনে প্ৰায় $10,000 সেই যন্ত্ৰটোৰ ওপৰত খৰচ কৰিলে, কিন্তু সেয়া পৰ্যাপ্ত নহ'ল। তাৰপিছতো বহু নিযুত ডলাৰ খৰচ কৰিব লগা হ'ল। এতিয়া তেওঁলোকৰ লক্ষ্য আছিল যে কাৰ্লছনৰ যি কাগজখনৰ এটা ফালে আখৰ থকা বা তথ্য থকা ফটোকপি কৰিব পৰা যন্ত্ৰটোক দুইফালে আখৰ লিখা থকা এখন কাগজৰ পৰা ফটোকপি কৰিব পৰা যন্ত্ৰলৈ ৰূপান্তৰ কৰাটো। ইয়াৰ বাবে কাৰ্লছন আৰু তেওঁৰ দলটোৱে এটা ব্যৱস্থাৰ কথা ভাবিলে য'ত ভিতৰুৱা বিজুলী বাতি এটাৰ পৰা পোহৰ মূল কাগজখনৰ পৰা প্ৰতিফলিত হ'ব আৰু লেন্সৰ ব্যৱস্থা এটাৰ সহায়ত প্ৰতিফলিত পোহৰ প্লেটত পেলোৱা হ'ব। কিন্তু এই ব্যৱস্থাটো কাৰ্যক্ষম কৰি তুলিবৰ বাবে তেওঁলোকে ছালফাৰতকৈ বেছি ভাল আলোক পৰিবাহী পদাৰ্থৰ কাৰণে বহুত অনুসন্ধান চলাব লগা হ'ল। অৱশেষত তেওঁলোকে চেলেনিয়াম নামৰ এবিধ পদাৰ্থ বিচাৰি পালে, যিটোৱে তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰিলে। প্লেটখনৰ ওপৰত স্থিতিবৈদ্যুতিক আধান উৎপন্ন কৰাৰ বাবে তেওঁলোকে কৰোনা কাৰেণ্ট জেনেৰেটৰ নামৰ বিদ্যুৎ উৎপাদক যন্ত্ৰ এটা সাজিলে। এই যন্ত্ৰত উচ্চ বিভৱ প্ৰয়োগ কৰি এডাল নিয়ন্ত্ৰক গ্ৰিডৰ লগত সংযুক্ত কৰি ৰখা বৈদ্যুতিকভাৱে উত্তপ্ত কৰা তাঁৰডালে আয়ন নিৰ্গমন পদ্ধতিৰে পৃষ্ঠভাগত আধান উৎপন্ন কৰে। এই পৃষ্ঠখনৰ পৰা পোৱা প্ৰতিবিম্বটো কাগজখনলৈ আনিবলৈ তেওঁলোকে এবিধ বিশেষ পাউডাৰ উলিয়াব লগা হ'ল। অৱশেষত তেওঁলোকে প্লেটখনৰ সলনি এটা ঘূৰ্ণীয়মান সঁজুলি ব্যৱহাৰ কৰিলে,
য'ত কাৰ্যবোৰ বেলেগ বেলেগ স্তৰত এটাৰ পিছত এটাকৈ কৰিব পাৰি। এই ফটোকপি কৰা যন্ত্ৰটোৰ উন্নয়নৰ কামত পইচা পাতি খৰচ কৰোঁতে কাৰ্লছন আৰু তেওঁৰ সহযোগীসকল দেউলীয়া হোৱাৰ উপক্ৰম হ'ল। সেইবাবে কিছু পৰিমাণে আৰ্থিক সকাহ লাভৰ কাৰণে হেলইড কৰ্পোৰেশ্যনে 1953 চনত এটা ফটোকপি কৰা যন্ত্ৰ বজাৰত উলিয়াই দিবলগীয়া হ'ল। কিন্তু দুখৰ কথাটো হ'ল যে যন্ত্ৰটো এইবাৰো নচলিল। তেওঁলোক পুনৰ বিফল হ'ব লগা হ'ল। ইয়াৰ পিছত 1960 চনৰ মাৰ্চ মাহত তেওঁলোকে যন্ত্ৰটোৰ জেৰক্স 914 নামৰ আৰ্হিটো বজাৰত মুকলি কৰি দিলে। এইবাৰ কিন্তু তেওঁলোকৰ প্ৰচেষ্টাই সফলতাৰ মুখ দেখিলে। জেৰক্স 914এ বজাৰ দখল কৰিলে। কিন্তু ইয়াৰ পিছতো তেওঁলোকে যন্ত্ৰটোত গ্ৰাহকসকলক লিজত দিবলগীয়া হ'ল, কিয়নো তেওঁলোকক সহায় কৰিবৰ কাৰণে কোনো বৃহৎ সংস্থা বা কোম্পানী আগবাঢ়ি অহা নাছিল। লাহে লাহে এই যন্ত্ৰটোৰ গুৰুত্ব সকলোৱে উপলব্ধি কৰিবলৈ ল'লে। সকলোৱে ৰাসায়নিক পদাৰ্থত ডুবাব লগা সিক্ত ফটোগ্ৰাফী পদ্ধতিতকৈ এই জেৰক্স পদ্ধতিটো বেছি পচন্দ কৰিলে। আৰু আপোনালোকে জানি আচৰিত হ'ব যে প্ৰায় 5 বছৰৰ ভিতৰত, অৰ্থাৎ মুকলি কৰাৰ প্ৰায় 5 বছৰৰ ভিতৰতে এই যন্ত্ৰটোৰ বিক্ৰী প্ৰায় 16 গুণলৈ বৃদ্ধি পালে আৰু ইয়াৰ ষ্টকৰ মূল্য 150 গুণ বাঢ়িল। কাৰ্লছনে ৰয়েলটি হিচাপে প্ৰায় 25 নিযুত ডলাৰৰ এক বৃহৎ ধনৰাশি লাভ কৰিলে। আৰু বৰ্তমান সময়ত এই জেৰক্স পদ্ধতিয়ে এনে এটা পৰ্যায় পালেগৈ যে চৰকাৰী বা বেচৰকাৰী যিকোনো কামতে ই নহ'লে নহয়। সঁচাকৈ মানৱ সভ্যতালৈ ই কাৰ্লছনৰ এক অনবদ্য অৱদান নহয়নে? আপোনাৰ মতামত আমাক কমেণ্ট কৰি জনাওক। ধন্যবাদ।